दारि कमानिफ्राय लानानै जुजिगासिनो दङ कार्बि आंलंआ दिनै 15 बोसोर इमप्लिमेन्ट जायाखै मैया हरावबो दासिमबो जोङो नांलायबावदों जे कार्बि आंलंआ नेक्स्ट पार्लियामेन्टआव फैगोन ना फैया आङो मैया बुंदों आसामनि सासे मन्थ्रिखौ जों दिनै जि सुक्तिखौ खालामगोन बे सुक्तिया जुदि आखरे आखरे पालन जाया आं नोंनि न' लांगोनायाव थांना सुइसाइड खालामहैगोन होननानै जाथि दानाया सोरनिबा बिगुरजों सा साज्रां सानब्रबनानै बुंनाय खोथा नङा बे गोरबोनिफ्राय फैनांगोन ओंखायनो जोङो दारि कमानिफ्राय लानानै जुजिगासिनो दङ कार्बि आंलंआ दिनै 15 बोसोर इमप्लिमेन्ट जायाखै मैया हरावबो दासिमबो जोङो नांलायबावदों जे कार्बि आंलंआ नेक्स्ट पार्लियामेन्टआव फैगोन ना फैया आङो मैया बुंदों आसामनि सासे मन्थ्रिखौ जों दिनै जि सुक्तिखौ खालामगोन बे सुक्तिया जुदि आखरे आखरे पालन जाया आं नोंनि न' लांगोनायाव थांना सुइसाइड खालामहैगोन होननानै जाथि दानाया सोरनिबा बिगुरजों सा साज्रां सानब्रबनानै बुंनाय खोथा नङा बे गोरबोनिफ्राय फैनांगोन ओंखायनो जोङो दारि कमानिफ्राय लानानै जुजिगासिनो दङ कार्बि आंलंआ दिनै 15 बोसोर इमप्लिमेन्ट जायाखै मैया हरावबो दासिमबो जोङो नांलायबावदों जे कार्बि आंलंआ नेक्स्ट पार्लियामेन्टआव फैगोन ना फैया आङो मैया बुंदों आसामनि सासे मन्थ्रिखौ जों दिनै जि सुक्तिखौ खालामगोन बे सुक्तिया जुदि आखरे आखरे पालन जाया आं नोंनि न' लांगोनायाव थांना सुइसाइड खालामहैगोन होननानै जाथि दानाया सोरनिबा बिगुरजों सा साज्रां हेलो बुझी पाइसे बिटिआर चुक्तिखौ जुदि आखरे आखरे पालन নহয় তেতিয়াহ'লে प्रमोद बर'য়ে অসমৰ একজন মন্ত্ৰীৰ ঘৰত যাই পেলাই সুইচাইড কৰিম বুলি কৈছে জানে प्रमोद बरो বিটিআর চুক্তিটো যদি আখৰে আখৰে পালন নহয় তেতিয়াহ'লে प्रमोद बर'য়ে একজন মিনিষ্টাৰৰ ঘৰত চোতালত যাই পেলাই সুইচাইড কৰিব তাৰমানে 2025 এপ্ৰিল মাহত আজি 8 তাৰিখ না হয় না নহয় জানুৱাৰী 8 এই এপ্ৰিলৰ 8 তাৰিখত 5 বছৰ কমপ্লিট হয় प्रमोद बरो 5 বছৰ কমপ্লিট হয় এই কাৰণে কৈছো আমি प्रमोद बर'য়ে যেটো সুইচাইড কৰিব লগা তাৰিখ এটো পৰিল এপ্ৰিল মাহত 9 তাৰিখত পৰিছে 9 তাৰিখত গলেইদों प्रमोद बरो না বুঝবাই 2025 এপ্ৰিল মাহত 9 তাৰিখত পৰিল আমি এই দিনটো শহীদ দিৱস হিচাপে পালন কৰিব লাগিব সবে একেলগে ডাঙৰ মানুহ না ডাঙৰ মানুহ মৰা সময়ত এটো আমি যদি শহীদ দিৱস হিচাপে পালন নকৰে কি হ'ব ইমান ডাঙৰ মানুহ সুইচাইড কৰি মৰিব এনে থাকা যায় তো কথা হেতুই যেন হওক এতিয়া আমাৰ বিফেপ দলৰ ট্ৰাইনিয়েল সেন্ট্ৰেল কনফাৰেন্সটো অহা 20 আৰু 21 তাৰিখত হ'ব 20 তাৰিখত 20 আৰু 21 ইয়াত প্রত্যেকটা ব্লকৰ পৰা 100 জন আহিব আপোনালোকে সবে ডেলিগেট আহিব দিছে বটে হেতু না দিছে না প্রত্যেকটা ব্লকৰ পৰা 100 জন আপোনালোকে ডেলিগেট হিচাপে আহিব তো এই মিটিঙত আমি কিছুমান এজেন্ডা আলোচনা কৰিম এইবিলাক হ'ল যেনেবা আমি প্ৰত্যেকটা মিটিঙত আমি কৈ আইছো যে মাটিৰ পাট্টা দিম বা আমি মাটিৰ পাট্টা দিয়াৰ কথা সেইবিলাক ভালকৈ আলোচনা কৰি পেলাই আমি সেই কনফাৰেন্সতে আমি আমাৰ CWC বা ডেলিগেটত আমি এইটো ডিসিশনত আনিব লাগিব কোৱাটো মই কৈ আছে মাটিৰ পাট্টা দিম এতিয়া আমি কি ভাবিছো সেই দিনা CWC বা ডেলিগেট হাউসত এই ডিসিশনটো দল হিসাবে গ্রহণ কৰিব লাগিব হয় না নহয় বিফেপ দলে 2025 এই বছৰত সরকার আহা পিছত মাটিৰ পাট্টা দিয়াৰ কামটো বিফেপ দল হিসাবেও দায়িত্ব লোৱা মানে ডিসিশন লম কি আমি এটাতো বেয়া নহব হয় না নহয় ডেলিগেটত আমি লম CWCত আমি লম সরকার আহাৰ লগে যাতে আমি মাটিৰ পাট্টা দিয়াটো আমি আৰম্ভ কৰিব পাৰো এইবিলাক
আৰু আমি প্ৰচাৰ কৰিছে হয় যেটো কি কয় যুৱক যুৱতীসকলৰ কাৰণে সবেতো চাকৰি নাপায় আৰু সম্ভৱ নহয় চাকৰি পোৱাটো সবেই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আমি যিখিনি আমাৰ ক্ষমতাত আছে আমি দিম যিমান পাৰে কিন্তু বহুতে চাকৰিও কৰিব ইচ্ছা নাযায় বা নাপাবও পাৰে এইকাৰণে মানে কি কয় এইটো মানে কিবা কি কয় পুনৰ তাৰমানে ইংলিছতো সেল্ফ এমপ্লয়মেণ্ট বুলি কয় যেনিবা এইটো কি কয় তাৰমানে বেকাৰ আত্মনিৰ্ভৰ কিছুমান আমি প্ৰজেক্ট লওঁ সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে কিছুমান BTC পৰা কিছু প্ৰজেক্ট আমি ল'ব বিচাৰিছোঁ যেনিবা আমি ইয়াৰ নামত এই 2025 যেতিয়া চৰকাৰ আহিব আমি 100 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ এইবিলাক যাতে আমি এই কনফাৰেন্সৰ দ্বাৰা ডিচিশ্যন ল'ব পাৰিম প্ৰচাৰটো কৰিছে হয় আমি বেকাৰ যুৱক যুৱতীসকলৰ কাৰণে সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে আত্মনিৰ্ভৰৰ কাৰণে আমি 100 কোটি প্ৰত্যেক গাঁৱত আপুনি চাব আপোনালোকৰ ল'ৰা ছোৱালীয়ে এনে ঘৰত বহি আছে BA পাছ হৈ পেলাই MA পাছ হৈ পেলাই কোনোবা মেট্ৰিকলৈকে পঢ়ি পেলাই এনে বহি আছে কোনোবা হায়াৰ ছেকেণ্ডাৰী পাছ হৈ পেলাই কোনোবা MSc হ'ব পাৰে কোনোবা MA হ'ব পাৰে কোনোবা BA হ'ব পাৰে BSc হ'ব পাৰে মেট্ৰিক হ'ব পাৰে হায়াৰ ছেকেণ্ডাৰী হ'ব পাৰে প্ৰত্যেকটা গাঁৱতে হিচাপ নাই আছে বহুত আছে তো সেইবিলাক ল'ৰা ছোৱালীসকলক আমি যাতে কিবা এটা কৰি দিব পাৰে সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে সেইকাৰণে আমি এই 100 কোটি এই বছৰত 2025 চৰকাৰ অহাৰ পিছত আমি 100 কোটি টকা আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ এইবিলাক আমি ডেলিগেট হাউচত আলোচনা কৰি আমি ডিচিশ্যন ল'ব আগন্তুক 20 আৰু 21 আজি 8 তাৰিখ 20 আৰু 21 তাৰিখত আমাৰ চেণ্ট্ৰেল বিপ্লৱ ট্ৰাইনেল কনফাৰেন্স হ'ব বেংটলত চিৰাং জিলাত এই মিটিঙত আমি এইবিলাক আলোচনা কৰিব বিচাৰিছোঁ আৰু আমি কি ভাবিছোঁ আমিতো এনে দি আছে কিন্তু কিবা একটা নাম দি পেলাই আমি এই আঁচনিটো দিব বিচাৰিছোঁ যেনেবা প্ৰত্যেকটা সমষ্টিত 2,500 জন বহুত মানুহে মাছ মাৰি পেলাই খায় বহুত মানুহে চব্জি বিক্ৰী কৰি পেলাই খায় লেবাৰ কৰি পেলাই খায় আজি যদি লেবাৰ কাম নাপায় খালি খাবলৈ নাই আজি যদি মাছ মাৰি পেলাই যদি নাপায় খালি খাবলৈ নাই এনেকুৱা লাইনত বহুত মানুহ আছে বড়ো হওক মুছলিম হওক বা কোনোবা আদিবাসী এইবিলাকক চাই পেলাই বছৰত এই 2025 একটা সমষ্টিত 2,500 জন কৰি আমি দিব বিচাৰিছোঁ 2,500 জন মানুহক 5,000 কৰি 40টা সমষ্টিত 50 কোটি যায় এটা সমষ্টিত 2,500 জন এই বছৰত অহা বছৰ 2026তো 2,500 জন মানে 5 বছৰ আমি কন্টিনিউয়াস এটো লৈ যাব তো সেইবিলাক আমি কিবা একটা নাম দি পেলাই এইবিলাক গোটেই কথাবিলাক আমি কনফাৰেন্সত আলোচনা কৰিব আপোনালোকেও ভাগ ল'ব পাৰিব নামটো কি দিলে ভাল হ'ব না মই কোৱাটো ভুল হৈছে নাকি 5,000 কৰি একজন লেবাৰ কৰি পেলাই খোৱা মানুহ 5,000 অলপ যদি পায় তাৰ কাৰণে কিবা একটা হ'ব 5,000 কৰি মই বেছি কোৱা নাই যেটো কাম আমি কৰিব পাৰে যেটো দিব পাৰে এই কথাটোৱে কৈছোঁ 5,000 কৰি একজন ব্যক্তিকে 5,000 কৰি দিব এটা সমষ্টিত 2,500 জন ব্যক্তিয়ে এই 2025 পাব তো
40টা সমষ্টিত 50 কোটি যাব এইফালে 100 এতিয়া 50 150 গ'ল আৰু আমি কি কৰিব বিচাৰিছে আত্মসহায়ক গোট সেলফ হেল্প গ্ৰুপ সকলকো আমি প্ৰত্যেকটা সমষ্টিত 100টা কৰি হওক বা 50টা কৰি হওক আমি সেইটো ফাইনাল কৰিব পৰা নাই মুঠতে একটা সমষ্টিত 1 কোটি 40টা সমষ্টি হলে 40 কোটি এই বছৰত 1 কোটি টাকাটো আমি যদি 25,000 কৰি দিয়ে তেতিয়াহ'লে 50টা সেলফ হেল্প গ্ৰুপক এই বছৰত আমি একটা সমষ্টিত দিব পাৰিম সেলফ হেল্প গ্ৰুপটো হিচাপ নাই বহুত আছে আমি জানো একটা সমষ্টিতে 2,500 2,000 এনেকুৱা সেলফ হেল্প গ্ৰুপ আছে তো 1 কোটিটো এই বছৰত যেনবা 10,000 কৰি যদি দিয়ে কিমান দিব পাৰে 1,000টো 10,000 কৰি যদি দিয়ে 1 কোটি টাকাটো কিমানজন মানুহক দিব পাৰিব একটা সমষ্টি হা 250টা না 500 ও 1,000টা সেলফ হেল্প গ্ৰুপক এই বছৰত 10,000 কৰি আমি দিব পাৰিম যদি 10,000 কৰি দিয়ে অহা বছৰটো পাব অহা বছৰত নিশ্চয় আমি বেছিও কৰিব পাৰিম 1 কোটি নহয় 2 কোটিও দিব পাৰিম প্ৰথম মুঠতে এই 2025ত প্ৰথমবাৰৰ কাৰণে 10,000 কৰি দি চাওক 1,000টা সেলফ হেল্প গ্ৰুপক একটা সমষ্টিত 10,000 কৰি 1,000টা গ্ৰুপক দিব পাৰে 1,000 কিয় 10,000 কিয় 20,000 কৰি 500টা মান দিয়ক 500টা গ্ৰুপ হলেতো হ'ব অহা বছৰত আৰু 500টা এই বছৰত 500টা এনেকুৱা কিছুমান আমি চিন্তা চৰ্চা কৰিছোঁ সেইবিলাক অহা 20 তাৰিখ আৰু 21 তাৰিখত যিটো কনভেনশ্যন হ'ব ট্ৰাইবেল কনফাৰেন্স হ'ব ইয়াতে আমি আলোচনা কৰি পেলাই আমি ঠিক কৰিম আপোনালোকেও ডিষ্ট্ৰিক্ট হিচাপে হওক বা ডেলিগেট হিচাপেও হওক চৰকাৰ আহিলে আমি কি কাম কৰিব পাৰে আপোনালোকেও ডিচিশ্যন লৈ পেলাই যাব পাৰিব আমাক জনালে হ'ল ৰিটাৰ্ণ দিয়ক মই জাষ্ট আলোচনা কৰিবৰ কাৰণে ভাল হয় তাৰ কাৰণে মই এইবিলাক প্ৰজেক্টক নামটো কৈছোঁ আপোনালোকেও লৈ যাব পাৰিব কনফাৰেন্সত যে মহিলাসকলৰ কাৰণে এনেকুৱা আঁচনি লোৱাটো ভাল হ'ব নেকি গৰীবসকলৰ কাৰণে এনেকুৱা আঁচনি ল'লে ভাল হ'ব নেকি বা বেকাৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত এই 100 কোটি ব্যৱহাৰ যে কৰিব সেইটো কেনেকৈ এইটো লাইনত ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব এইবিলাক আপোনালোকে ডিষ্ট্ৰিক্ট হিচাপে হওক বা ডেলিগেট হিচাপে হওক সেইদিনা 20 আৰু 21 যিটো মিটিং হ'ব ইয়াত আমাক ছাজেষ্ট কৰিব পাৰিব আমি যেনিবা কৈছে আজি 5,000 কৰি দিম একটা সমষ্টিত 2,500জন ব্যক্তিয়ে পাব সেইটোকে আপোনালোকে ভালকৈ আলোচনা কৰক সেইটোকে আৰু বেছি ভাল বনাব পাৰে নেকি কিবা একটা 100 কোটি ব্যৱহাৰ কৰিম বুলি কৈছে আমি প্ৰচাৰ কৰি আছে সেইটোকে আলোচনা কৰি পেলাই আপোনালোকে যদি ঠিকে আছে বুলি কয় ঠিকে আছে কিন্তু চৰ্চা কৰিব লাগিব আলোচনা কৰিবই লাগিব আপোনালোকৰ মাজত আলোচনা কৰা সবে খোৱাৰ অধিকাৰ আছে চিন্তা কৰাৰ অধিকাৰ আছে সেইদিনা কনফাৰেন্সত যাতে আপোনালোকে ডেলিগেট হিচাপে হওক বা CWC হিচাপে হওক এইবিলাকটো ফ্লেশ কৰিব পাৰি যাতে এইবিলাক কথা আমি প্ৰমোদ বড়োৰ নিচিনা মিছা কথা কৈ আমি প্ৰচাৰ নকৰিম যিখিনি কামটো আমি চৰকাৰ আহিলে কৰিব পাৰে সেইটো আমি কৰি আছোঁ আৰু কৰি যাম 3 মাহে আছে বেছি দিনটো নাই এপ্ৰিলত ইলেকশ্যন হ'ব এতিয়া জানুৱাৰী এপ্ৰিলত যদি নিৰ্বাচন হয় এনেতো আমি যিমানটো জানো নিৰ্বাচনটো সব সময় বিহুৰ আগত হৈ আছে BTC ইলেকশ্যনটো প্ৰত্যেকবাৰে বিহুৰ আগত बैसागुनि आगोल जायो थांनाय 2020 नाबो एप्रिलनि 8 तारिखआवनोमोन इलेक्शना बे कर'नानि थाखायसो जायाखै जोंनि नमिनेशना केन्सेल थाङाखै बे 8 तारिखआव थाफिनदों जे এই কারণে মানে বেশি 99% কিবাটো এপ্রিলতে আছে আমার হিসাব হব নির্বাচনটো বেশি দিন নাই
বিহুৰ আগে আগে আমি হ'ব চৰকাৰ অহাৰ লগে লগে আৰু মনত থাকিব মই যে মাটিৰ পাট্টা দিম বুলি কৈ আছে সেইবিলাক কথাটো যাতে গোসাইগাঁও জিলা হিচাপে বা গোসাইগাঁও জিলাৰ ডেলিগেট সকলে যাতে প্ৰপ'জালটো লৈ যায় এই 20 আৰু 21 তাৰিখৰ যিটো মিটিং হ'ব বেংটল চিৰাঙত আৰু CWCটো কোকৰাঝাৰত হ'ব এইবিলাক মিটিঙতে ভালকৈ আলোচনা কৰিব আমি যাতে কি চিষ্টেমত দিলে ভাল হ'ব মাটিৰ পাট্টাটো আৰু কি আঁচনি লোৱা যায় চৰকাৰ অহাৰ পিছত বেকাৰৰ কাৰণে কেনেকুৱা কৰিলে ভাল হ'ব মহিলাসকলৰ কাৰণে কি কৰিলে ভাল হ'ব বা বেকাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে কি আঁচনি ল'লে ভাল হ'ব এইবিলাক গোটেই কথাটো আপোনালোকে ডিষ্ট্ৰিক্ট হিচাপে লৈ যাব পাৰিলে আৰু বেছি ভাল চবেই ক'বলৈ সুবিধা পাব দেই আৰু প্ৰমোদ বৰাই কিমানটা জাতিগত গোষ্ঠী কি মিছন বিজন লৈ আছে এইটোতো বেকাৰ সময়ে নাই এপ্ৰিলত নিৰ্বাচন হ'ব কি মিছন দেখাই আছে এই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই 3 মাহত কি কাম কৰিব সি 3 মাহত কি কাম কৰি পেলাই দেখাব বিচাৰি আছে কি মিছন না বিজন কিবা ওলাই আছে না বিজন ডকুমেণ্ট ওলাই আছে সব জাতিৰ কাৰণে কোনে বিশ্বাস কৰিব তাক এতিয়া সি নিজৰ কোৱা কথা সি নিজে কৈ লৈছে যে মই সুইচাইড কৰিম কৰিলে হ'ল কৰিব লাগে এই কাৰণটো মই বাজে দিছোঁ প্ৰমোদ বড়ো কোৱা কথা সি এপ্ৰিল 8 তাৰিখত প্ৰমোদ বড়োৰ 5 বছৰটো কমপ্লিট হ'ব এতিয়ালৈ 3 মাহত কিমানজন মানুহক পইচা দিব বিচাৰিছে কিমানজন মানুহক অৰুণোদয় দিব বিচাৰিছে কিমানজন মানুহৰ বেকাৰ সমস্যাটো সমাধান কৰিব বিচাৰিছে কিমানজন মানুহক চাকৰি দিব বিচাৰিছে চৰকাৰ আহক চৰকাৰ অহাৰ লগে লগে আমি আমাৰ পৰা প্ৰমোদ বড়োই PTCৰ যিটো ক্ষমতাটো দিছপুৰত গতাই দিছে আমি এইটো আকৌ লৈ আনিম এইটো সময় নালাগে এইটো PTCৰ চুক্তিমতে যিখিনি ক্ষমতা দিছে এই চুক্তিটো আমাৰ হাতত থাকিবই প্ৰমোদ বড়োহে এৰি দিছে আমি আকৌ লৈ আহিম চাকৰি দিয়া যিটো ক্ষমতা সেইটো এৰি দিছে আৰু বহুত ডিপাৰ্টমেণ্ট মেলা ডিপাৰ্টমেণ্ট লৈ গৈছে গতিকে আমি চৰকাৰ আহিবৰ কাৰণে চবেই কাম কৰিব লাগিব আমাৰ উদ্দেশ্যটো হ'ল সব জাতি জনগোষ্ঠী এই BTC অঞ্চলত আছে আমি সকলোৱে একেলগে থাকি পেলাই এই BTCৰ উন্নতি কৰাটো আমাৰ দায়িত্ব আৰু আমি কৈছোঁ চৰকাৰ আহক মুছলপুৰ বাক্সা জিলাৰ মুছলপুৰত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনাম চৰকাৰ আহক ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনাম এইবিলাক আমাৰ কমিটমেণ্ট এইবিলাকো আমি কনফাৰেন্সত আলোচনা কৰিব অহা 20 আৰু 21 তাৰিখত 20 আৰু 21 তাৰিখত আমি এইবিলাক আলোচনা কৰিম যেনেকৈ কথা দিছে এনেকৈ আমি কাম কৰিম আৰু আমি কৈছোঁ কোকৰাঝাৰ পৰা খাৰিগাঁওলৈকে ডাবল লেন ৰাস্তা বনাম এইটো বনাই পেলাই আমি দেখাই দিম কোকৰাঝাৰ খাৰিগাঁও ৰাস্তা কি কৰিছে স্পীড ব্ৰেকাৰহে বনাইছে সি ৰাস্তাটো ডাঙৰ কৰিলে কি আছিল ৰাস্তাটো ডাবল লেন বনালে ভাল আছিল না স্পীড ব্ৰেকাৰ কিয় লাগে ইমান একো কাম কৰা নাই প্ৰমোদ বড়ো একো কাম কৰা নাই অন্ততে জানে প্ৰমোদ বড়ো আজিৰ দিনত এই চৰকাৰ নাথাকিব এইকাৰণে কেনেকৈ কি বিজন বনাই পেলাই কি মিছন বনাই পেলাই পইচাটো ওলাব লাগে ইয়াৰ কাৰণেহে মাথা মাৰি আছে বেলেগ একো নাই মানে ব্ৰিটিছৰ পইচাটো কেনেকৈ ওলাই পেলাই পকেটত সোমাব লাগে ইয়াৰ কাৰণেহে বুদ্ধি কৰি থাকে ক'ৰবাত যে কিবা কাম কৰিব লাগে এইটো নহয় একো কাম কৰা নাই কয় আমি য'ত মানে হিচাপ নাই ক'বলৈ হিচাপ নাই তাৰ মিছা কথাটো
তো সেইখিনি কথা যেন যেহেতু আমাৰ কনফাৰেন্স আহি আছে ইয়াতে গোটেই কথাবিলাক আলোচনা কৰিব আপোনালোকেও যেহেতু যাবই এই মিটিঙত ভাল হ'ব গৰ্জিয়াছলি আমি এই ট্ৰাইনিয়েল কনফাৰেন্সটো আমি বনাম মুঠতে এই কনফাৰেন্সতে গোটেই আমি কি কাম কৰিব ভৱিষ্যত এইবিলাক গোটেই কথাটো আপোনালোকে ক'ব পাৰিব আৰু ডিষ্ট্ৰিক্টবিলাকে চৰকাৰ অহাৰ পিছত গোসাইগাঁও জিলা হিচাপে কি ভাবিছে কি কাম কৰিলে ভাল হ'ব এইবিলাক গোটেই বিষয়টো লৈ পেলাই আপোনালোকে যাব পাৰিব ডেলিগেট হওক আমাৰ CWC মেম্বাৰ হওক ক'বলৈ সুবিধা পাব ইয়াৰ পিছতে কনফাৰেন্সত যিখিনি ডিচিশ্যন হয় এই ডিচিশ্যনটো লৈ পেলাই আমি গ্ৰাছৰুট লেভেলত আমি যাব লাগিব ডিচিশ্যন আহক আমাৰ কনফাৰেন্স হ'বই যেহেতু কনফাৰেন্সত বহুত কথা আলোচনা কৰি ডিচিশ্যন আহক এই ডিচিশ্যন মতে আমি গ্ৰাছৰুটত যাম কথাটো লৈ পেলাই কথা সেইটোৱেই তো ঠিক আছে মই আৰু বেছি দেৰি নকৰিম আপোনাক ঠাণ্ডা বতৰ আপোনালোকেও ৰাতিপুৱা 8-9টাৰ পৰাই আহিছে যেহেতু আমি আকৌ লগ পাম কনফাৰেন্সত লগ পাম কনফাৰেন্সত বহুত ডিষ্ট্ৰিক্ট হিচাপে প্ৰপ'জাল লৈ যাওক ভাল হ'ব মহিলা হিচাপে হওক ইয়থ হিচাপে হওক PSU হিচাপে হওক চেল হিচাপে হওক আপোনালোকে ডিষ্ট্ৰিক্ট হিচাপে সবে একেলগে লগ লাগি কথা পাতি ভাল এটা ডিচিশ্যনটো লৈ গ'লে নিশ্চয় আমাৰ কনফাৰেন্সত আলোচনা কৰিবৰ কাৰণে ভাল হ'ব সবে লৈ আহিব আপোনালোকেও লৈ যাওক একবাৰ বহক কনফাৰেন্সত আগত আপোনালোকে একবাৰ বহক ডিষ্ট্ৰিক্ট হিচাপে সকলো ব্লকক লৈ পেলাই তেতিয়া ভাল হ'ব আপোনালোকেও সাজেষ্ট কৰক 2025 চৰকাৰ অহাৰ পিছত কি কাম কৰিলে ভাল হ'ব তো সেইখিনি কথা মুঠতে আমি আকৌ লগ পাম সেইখিনি কৈ মই বিদায় লৈছোঁ